গাইজ আজিৰ ব্লগটো ইন কৰি আছোঁ একদম মানে ফ্লাইঅভাৰৰ পৰা। মালিকৰ জীৱনত প্ৰথমবাৰ আহিছোঁ মই লংকা ষ্টেচন। ফাইনেলি আহি গ'লে আমাৰ বিৰিয়ানী আৰু এতিয়া বিৰিয়ানী খাম। খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SN ব্লগছ। আৰু থানাত বহুত বেঙা পেজা হৈ আছে, কাৰণ মই ক'ত যাম কি কৰিম নিজেও আৰু ৰিচেণ্টলি বোলে আমাৰ কলেজত ফৰ্ম ফিল আপো আছে, তাৰপিছত এক্সামো আছে ভাই। 6th চেমিষ্টাৰ হয়, লাষ্ট চেমিষ্টাৰ হয়, এক্সামো আছে ভাই। ইমান দিন বেক লগা নাই, আৰু এতিয়া যদি বেক লাগে ন একদমবাৰে মানে ইজ্জতৰ ধাজিয়া উৰি যাব। বাতটো সহি ঘূৰি আহোঁ মানে কি কোনো এটা ডেষ্টিনেশ্যন নাই যে আমি ক'ত যাম কিমানখিনি যাম। তো যাওঁ আমি লংকা যাম, আৰু লংকাটো কি দেখাম কি দেখিম মই একো নাজানো। তো মোৰ কেমেৰাত যিমানখিনি কেপচাৰ কৰিব মই সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ' একেলগে চাই থাকিব, আশা কৰিছোঁ বহুত বেছি ভাল লাগিব। লেটছ গো। গাইজ এতিয়া আমি চামগুৰি বজাৰ পাৰ হৈছোঁ মানে গাড়ীটো বহুত বেছি জাম্পিং কৰি আছে ন, তাৰ মানে অলপ হাৱাটো মানে অলপ বেছি হৈছে, তো হাৱাটো অলপ কমাব লাগিব। ইমানে কপাল বেয়া মানে কি ক'ম আৰু। মানে চামগুৰিৰ পৰা ওলাই আহিছোঁ, হাৱাই এৰি কিনা মানে যাবলৈ ওলাইছোঁ। মা কৈছোঁ ইমান বেয়াকে বৰষুণ আহিছে, মানে এটা বস্তু চাব পাৰিম পুৰা বাৰিষা লাগি গ'ল। ইমান ডাঙৰ দি আছে ভাই বৰষুণ। চাওক কি ক'ত আহি ফাঁচিলোঁ ইয়াৰ। এইটো পথাৰত ট্ৰেক্টৰ আছে ভাই, পুৰা খেতি লাগি গ'ল আৰু ইপিনে ধান চান লগাব পাৰিব। ইমান ডেঞ্জাৰ ৰাস্তা দেখিছেনে? মানে কি ক'ম আৰু। এই ইমান ভালে আছিলে, এই বোকাকেইটা নাছিলে মানে বৰষুণ দিছে নহয় বোকাকেইটা। আৰু 10 মিনিটমান পুৰা বৰষুণ দিলে, আৰু বৰষুণ দিয়াৰ পিছত অৱস্থা চাওক, ৰ'দি চাওক ভাই। এই ৰ'দিকেইটা চাওকচোন একদম। এতিয়া কোনোবা ক'ব নেকি যে এতিয়া ৰ'দি দিছে না বৰষুণ দিছে? এতিয়া বৰষুণ এই সময়ত তেনেকুৱা, আৰু বাৰিষাটো গোটেই বাৰিষাই আছে মানে। এইটো ৰাস্তাত বাৰিষাৰ সময় আহাতছে নাহা ভাল হ'ব। তো এইপিনে চাব এতিয়া নামিম পিনে চিধা গৈ কিনা ডাইৰেক্ট ফাইনেলি ৰ'দে বেজি আৰু বৰষুণে তিহি আহি পালোঁ আমি তোমাৰ ভালুকমাৰী। আৰু ভালুকমাৰী দি কিনে জুচ খাব লাগিব ন, জুচৰ এই গৰমত মানে জুচ খোৱাৰ মজাই বেলেগ, আৰু ঠাণ্ডা কুল মাহ গছম পৰি আছে, খাই আছোঁ মজা। আৰু আহি পালোঁ লংকা। এইপিনে চাব পাৰে শ্ৰী পাঞ্জাবী ৰেষ্টুৰেণ্ট, এইপিনে চাব পাৰে গেট, চিধা সোমাওঁ ভাই। ভাই বিৰিয়ানীৰ ফেভৰেট হয়। তো লংকাত আহিছোঁ সকলোৰে প্ৰথমত অলপ ফ্ৰেছ হৈ যাম ন, আৰু 10 টকা পানীৰ লগত ফ্ৰেছ হৈছোঁ। আৰু এতিয়া মানে সেইপিনে চাব পাৰে মই দেখা পাই আছোঁ ভাই। হাই তো আৰামছে পানী চানী আছে ইয়াতে, ধুনীয়া আছে একদমবাৰে। কিবা ওলাই নেকি? একদমবাৰে ৰেষ্টুৰেণ্টৰ ওপৰত উঠিলোঁ। পিনে চাব পাৰে ওপৰত তলা হয়, মানে তলতো দোকান আছে, বেকাৰী আছে, তো ওপৰত মানে ৰেষ্টুৰেণ্ট। তো পূৰা মজা লাগি আছে, আৰু মানুহকেইটা চাওক ভাই পুৰা হাঁহি আছে। পুৰা 4:30 এণ্ড বহুত বেছি ভোক লাগি আছে, আৰু ঘৰত যাব লাগিব। আৰু আমাৰ গাড়ীখনেই ইয়াতে ৰাখি দিলে। পিনে চাব পাৰে লাল টুপি। फाइनली आएंगे तो हमारे बिरयानी, और इधर बिरयानी खाम दोनों आ गए इधर देखो, और इधर प्लेट में लेंगे और खाएंगे भाई। रना रना रनु रे नजरिया लागे नहीं कहीं ओ नजरिया लागे नहीं कहीं नजरिया
লেভেল ভিউ চাওক তো একদম ট্ৰেইনখন গৈ আছে ইপিনে উঠি গ'লে মোৰ শহুৰ ঘৰ কিজানি পাই গ'লো হয় মা কাইও ডাব্বা এটা খালী আছে ইপিনে চাব পাৰে তেওঁলোকে মোক নিনিব মোৰ টিকেট নাই তো ইপিনে চাব পাৰে ভাই ইয়াৰ পৰা পৰিলেচোন মই চাটনি হৈ যাম কাছ মই এনেকুৱা ট্ৰেইন এখনত উঠি কিনে ক'ৰবাত যাব পাৰিলোহেঁতেন আৰু যদি ভৱিষ্যতে কেতিয়াবা পাৰে ঘৰৰ চোতালেদি ট্ৰেইনৰ ৰাস্তা এটা বনাম আপোনালোকে আহিব উঠিবলৈ চাব পাৰে কিমান আহিয়ে একদম মানে ট্ৰেইন ষ্টেচনৰ ওপৰতে আহি পালে একদম মানে ফ্লাই অভাৰতে ৰখি আছোঁ ইপিনে চাব পাৰে তো ভাই ইমান ডাঙৰ ডাঙৰ গাড়ীৰে ভাই তো একদম মানে ওচৰ পিনে যাই থাকে চাব পাৰে কিমান গাড়ী তো গাইজ আজিৰ দিনটো বহুতেই ঘূৰিলোঁ বহুতেই এনজয় কৰিলোঁ আৰু ইপিনে চাব পাৰে কিমান ধুনীয়া ভিউ এটা তো গাইজ ব্লগ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক আৰু এতিয়ালৈ ঘৰলৈ গৈ আছোঁ পূৰা 5টা বাজি আছে তো জানো ইমান ভাল নালাগিব ব্লগটো কাৰণ আজিৰ ব্লগটো মানে মই যি কৰোঁ তাকে দেখালোঁ আৰু য'ত আহিলোঁ চবেই দেখালোঁ তথাপি কিমানৰ বাকী কিমান স্পীডত যায় আৰু এইটো মানে জাম্পিং কৰি আছে এনেকৈ জাম্প কৰি আছে তো ৱাইজ আপ ব্লগ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক আৰু আজিৰ ব্লগটো ইন কৰি আছোঁ একদম মানে ফ্লাইঅভাৰৰ পৰা চাব পাৰে কিন্তু চাব পাৰে তলপিনেও বা এই মানুহ গৈ আছে গাড়ী গৈ আছে ইপিনেও চাব পাৰে মানুহ গৈ আছে গাড়ী গৈ আছে আৰু ওপৰত পিনেও গাড়ী গৈ আছে মানুহ গৈ আছে তো ব্লগ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক আৰু আজিৰ ব্লগটো ইয়াতে ইন কৰি আছোঁ এণ্ড দেখাইছে নেক্সট এটা ধুনীয়া চাই ব্লগ এটাত তো বাই বাই গাইজ তাতছে ভালে থাকা সুখে থাকা শান্তিতে থাকা ঘৰতে থাকা তো বাই বাই গাইজ বাই বাই